নমস্কাৰ বন্ধুসকল, মই বিজ্ঞান আপোনালোকে চাই আছে মোৰ বিজ্ঞানৰ জ্ঞান। তো টাইটেল টাইম চাই বুজি পাইছে আজি আমি কিহৰ ওপৰত কথা আমি পাতিম। আচলতে আজি আমি কথা পাতিম চকু, মানে চকু আপোনালোকে কেনেকৈ ভাল কৰি ৰাখিব পাৰে আৰু আপোনালোকে নিজৰ যোনটো চকুৰ পাৱাৰ আছে তাতকৈও আপোনালোকৰ চকুৰ পাৱাৰ কেনেকৈ বেছি কৰিব পাৰে, মানে এটা নৰ্মেল মানুহতকৈ আপোনাৰ চকুৰ পাৱাৰ বেছি কৰিব পাৰে। তো জানিবৰ বাবে এই ভিডিঅ'টো চাই থাকক একদম শেষলৈকে, স্কিপ নকৰাকৈ লাষ্টলৈকে। তো বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰ'ব ষ্টাৰ্ট কৰাৰ আগতে এইডোখৰতে ঘপককৈ পাহৰি গৈছিলোঁ মোৰ ডাইলগটো, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আমি আগবাঢ়োঁ বলক প্ৰথম এক্সাৰচাইজটোলৈ। প্ৰথম এক্সাৰচাইজটো হৈছে আপোনালোকে নিজৰ আঙুলিলৈ এবাৰ চাওক আৰু দূৰৰ এটা বস্তুলৈ চাওক। তেনেকৈ আপোনালোকে আকৌ নিজৰ আঙুলিলৈ চাওক, আকৌ দূৰৰ বস্তুলৈ চাওক। তেনেকৈ আপোনালোকে ফ'কাছ কৰি ল'বলৈ দিয়ক। তেনেকৈ আপোনালোকে 1 মিনিট কৰক, সদায় এদিনত দুবাৰ কৰক আৰু 1 মিনিট কৰক। তেতিয়াহ'লে আপোনালোকৰ চকুৰ পাৱাৰ আপোনালোকৰ যিমান আছে তাতকৈ বাঢ়িব, বা আপোনালোকৰ যদি চকুৰ পাৱাৰ কম আছে তেতিয়াহ'লে আপোনালোকৰ চকুৰ পাৱাৰ বাঢ়িব। ছেকেণ্ড এক্সাৰচাইজটো বহুত সাধাৰণ, এইটো হৈছে আপোনালোকে চকুটো পূৰা বহুত স্পীডত চকু মুদক, আকৌ খোলক, মানে ব্লিংক কৰক চকু বহুত স্পীডত। সেইটো কৰিলে আপোনালোকৰ চকু বহুত মানে হেল্থি হৈ থাকে, ভাল হৈ থাকে চকুটো। আৰু সেইটো এক্সাৰচাইজ নহয়, মানুহে কিছুমানে জানেই সেইটো এক্সাৰচাইজৰ বিষয়ে। আৰু এই এক্সাৰচাইজটো বিশেষকৈ পঢ়াৰ সময়ত 1 মিনিট সময় উলিয়াই এইটো কৰিব, কাৰণ পঢ়াৰ সময়ত বহুত কমকৈ আপোনালোকে চকু ব্লিংক কৰে। তো বলক আগবাঢ়োঁ তৃতীয় নম্বৰ এক্সাৰচাইজটোলৈ। তৃতীয় নম্বৰ এক্সাৰচাইজটো আপোনালোকৰ চকু পাৱাৰে নহয়, কেৱল আপোনালোকৰ ধৈৰ্য আৰু একাগ্ৰতাও বঢ়ায়। সেই তৃতীয় নম্বৰ এক্সাৰচাইজটো হৈছে আপোনালোকে এডাল মোমবাতি লওক, সেইডাল জ্বলাই আপোনালোকে সেই মোমবাতিডাললৈ চাই থাকক। তেতিয়ালৈকে চাই থাকিব যেতিয়ালৈকে আপোনালোকৰ চকুৰ পৰা চকু পানী ওলাই নাযায় কিয়, তেতিয়ালৈকে চাই থাকিব। তেতিয়া আপোনালোকৰ চকু ভাল হ'ব বুলি মই 101% গেৰাণ্টি দি ক'ব পাৰোঁ। তো এইটো এক্সাৰচাইজ আপোনালোকে দিনত এইটো এক্সাৰচাইজ দুবাৰ কৰিব, তো আপোনালোকৰ চকু ভাল হৈ থাকিব। তো বলক আগবাঢ়োঁ 4 নম্বৰ এক্সাৰচাইজটোলৈ। চতুৰ্থ নম্বৰ এক্সাৰচাইজটো হৈছে আপোনালোকে নিজৰ আঙুলিটো লওক আৰু আপোনালোকে নিজৰ চকুৰ ফালে আগবঢ়াওক। এইটো তেতিয়ালৈকে কৰি থাকক যেতিয়ালৈকে আপোনালোকে একো নেদেখা হৈ নাযায় কিয়। তো আৰু এটা কথা মই এই ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ যে কালি মোৰ ভিডিঅ' কিয় নাহিল। আচলতে কালি মোৰ বেমাৰ হৈ আছিলে, জ্বৰ হৈ আছিলে, সেইবাবে মোৰ কালিৰ ভিডিঅ'টো আপোনালোকে নাপালে। নহ'লে মই 5 জুন পৰিৱেশ দিৱস হিচাপে এটা ভিডিঅ' বনালোৱেহেঁতেন, কিন্তু এইবাৰলৈ মই বনাই দিম। আকৌ ফ'কাছে নহয় বে। অ'কে, তো বলক আগবাঢ়োঁ আমাৰ শেষৰ এক্সাৰচাইজ 5 নম্বৰ এক্সাৰচাইজলৈ। 5 নম্বৰ এক্সাৰচাইজটো হৈছে আপোনালোকে এডাল পেঞ্চিল লওক, পেঞ্চিলডাললৈ চাই থাকক তেতিয়ালৈকে চাওক যেতিয়ালৈকে আপোনালোকে চকুৰ পৰা পানী নোলায় কিয়। এইটো কৰিলে আপোনালোকৰ চকুৰ মানে হেল্থিও হৈ থাকে আৰু লগতে আপোনালোকৰ চকু ভাল হয়। আৰু ভিডিঅ'টোৰ শেষত মই আৰু এটা কথা কৈ দিওঁ যে কি ৰং চালে আপোনালোকৰ চকুৰ যোনটো মানে চকু একদম ভাল হৈ থাকে, আৰাম পায় চকুৱে। কিছুমানে কয় গ্ৰীণ, সেউজীয়া। আচলতে সেউজীয়া চালে চকুৱে আৰাম নাপায়। এতিয়া ক'লা ৰং চালে চকুৱে শান্তি পায়, মানে চকুৱে আৰাম পায়। আৰু এতিয়া আপোনালোকে চাগে কমেণ্টত ক'ব যে ক'লা ৰংটো আমি সদায় দেখিয়ে থাকোঁ ৰাতি শুওঁতে। আচলতে আপোনালোকে ক'লা ৰংটো ভালকৈ নাচায়। ক'লা ৰংটো আপোনালোকে ভালকৈ চাওক, আপোনালোকৰ চকু হেল্থি আৰু ভাল হৈ থাকিব আৰু চকুৱে আৰামো পাব। তো আজিৰ এই ভিডিঅ'ত ইমানে। আৰু এটা কথা কৈ দিওঁ, এক্সাৰচাইজকেইটা মই সদায় কৰি থাকোঁ। তো বলক, তো আজি আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।
ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব আৰু এটা লাইকটো বনেই না বন্ধুসকল এইটো ভিডিঅ' মই আপোনালোকক এটা কথা ক'বলৈ থাকিলে যে মই সদায় দেওবাৰে আপোনালোকলৈ 10টা ফেক্ট লৈ আনিম অসমীয়াত চ' চাব বুলি আশা কৰিলোঁ তো আগন্তুক ভিডিঅ'ত একেলগ কৰাৰ কাৰণে নমস্কাৰ